হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে পুনৰ এবাৰ মমছ ৱৰ্কছলৈ ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত এটা খুব ধুনীয়া মিঠাই ৰেচিপি শেয়াৰ কৰিব বিচাৰিছো। এই মিঠাই ৰেচিপিটো বনাবলৈ অতি সহজ আৰু হেলদিৰ লগতে টেষ্টিও হয়। ৰেচিপিটো বনাবৰ কাৰণে মই 1 কাপ চাউল ভালকৈ ধুই এনেকৈ ৰাখি থৈছো যাতে ইয়াতে থকা এক্সট্ৰা পানীখিনি নোহোৱা হৈ যায়, চাউলখিনি শুকাই যায়। কেৰাহী এটা বহুৱাই দিছো আৰু চাউলখিনি ইয়াত দি দিছো। জুইটো মিডিয়াম ফ্লেমত ৰাখি এইখিনি মই অকমান ভাজি লম যাতে চাউলৰ কেঁচা গোন্ধ নোহোৱা হৈ যায়। জুইটো মিডিয়াম ফ্লেমত ৰাখি মই চাউলখিনি এনেকৈ ভাজি আছো আৰু চাউলৰ পৰা একেবাৰে কেঁচা গোন্ধ নোহোৱা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। চাউলখিনি এখন প্লেটত বাকি থৈছিলো যাতে ভালকৈ ঠাণ্ডা হৈ যায় আৰু এতিয়া চাউলখিনি এটা মিক্সাৰ জাৰত লৈ ভালকৈ গুৰি কৰিম। চাউলখিনি এতিয়া মই এখন চালনীৰ সহায়ত চালি লম যাতে ইয়াতে থকা গোটা গোটাখিনি ইয়াৰ লগত মিক্স হৈ নাযায়, গুৰিখিনি লাগিব। এতিয়া এটা কেৰাহী বহুৱাই দিছো। ইয়াত মই 1.5 কাপ গাখীৰ ব্যৱহাৰ কৰিম। আপোনালোকে 1 কাপ চাউলৰ কাৰণে 1.5 কাপ গাখীৰ ল'ব। চাউলৰ গুৰিখিনি গাখীৰত দি দিছো আৰু গাখীৰত দি আপোনালোকে ঘনাই লাৰি থাকিব, নহলে গোটা হৈ যাব। অতি সোনকালে গাখীৰত দিয়াৰ লগে লগে চাউলৰ গুৰিখিনি গোটা হৈ যায়, সেয়েহে এনেকৈ লাৰি থাকিব। এয়া দেখিছেনে চাউলৰ গুৰিখিনি গোটা হৈ আহিছে। যেতিয়া গোটা হৈ আহিছে তেতিয়া মই আধা চামুচ ইয়াত ঘি দিছো আৰু ঘিখিনি ভালকৈ চাউলৰ গুৰিখিনিৰ লগত মিলাই লম। এতিয়া মই ইয়াতে আধা কাপ পানী দিছো আৰু পানীখিনি দিয়েই পানীখিনিৰ লগত ভালকৈ চাউলৰ গুৰিখিনি এনেকৈ মিলাই লম। জুইটো একেবাৰে সিমত ৰাখিব আৰু ভালকৈ মিলাব। আৰু একেবাৰে পানীখিনি নোহোৱা হোৱালে আপোনালোকে এনেকৈ ভাজি থাকিব। একেবাৰে পানীখিনি নোহোৱা হোৱাত ইয়াতে মই চেনিৰ গুৰি দিছো। চেনিৰ গুৰি মই আধা কাপ মান দিছো। 1 কাপ চাউলৰ কাৰণে আধা কাপ চেনিৰ গুৰি দিছো আৰু চেনিৰ গুৰিখিনিও ভালকৈ মিলাই লম। আটাইখিনি মিশ্ৰণ বৰ ধুনীয়াকৈ শুকাই আহিছে। এইখিনি এতিয়া ৰেডি হৈ গৈছে। এখন প্লেট লৈছো, তাতে অকমান ঘি লৈ চাৰিওফালে প্লেটখনত ভালকৈ সানি লৈছো। এতিয়া মিশ্ৰণখিনিৰ বেছিখিনি মই ইয়াতে লৈ লম প্লেটখনত আৰু অকমান মই এক্সট্ৰাকৈ ৰাখি থম কেৰাহীটোতে। এইখিনি এতিয়া মই ভালকৈ সমান কৰি মিলাই লম। হাতত অকমান ঘি লগাই লৈছো আৰু এনেকৈ হাতেৰে মই সমান কৰি লম। অকমান মিশ্ৰণ এয়া মই কেৰাহীটোত ৰাখি থৈছিলো আৰু এতিয়া আধা কাপ পানীত মই আধা চামুচ কোকো পাউডাৰ দি ভালকৈ মিলাই লৈছো আৰু ইয়াত দি দিছো আৰু জুইটো একেবাৰে সিমত ৰাখি এইখিনি ভালকৈ মিলাই লম। কোকো পাউডাৰৰ লগত মিশ্ৰণখিনি ভালকৈ মিলাই লম। এতিয়া ইয়াৰ ওপৰত মই এটা চকলেট কালাৰৰ প্ৰলেপ দিম। এয়া তেতিয়া মিঠাইটো দেখিবলৈ খুব ধুনীয়া হ'ব, হোটেলৰ মিঠাইৰ দৰে দেখিবলৈ হ'ব। আলহী আহিলে দিবলেও বৰ ধুনীয়া লাগে। এনেকৈ আপোনালোকে এবাৰ ঘৰত বনাই চাবচোন, খুব ভাল লাগে খাবলৈ আৰু হেলদিও হয় যিহেতু আমি এইটো চাউলৰ পৰাই বনাইছো। মিঠাইটো দেখিবলৈ আৰু অকমান ভাল লগা হ'বৰ কাৰণে মই ওপৰত এনেকৈ আলমণ্ড সৰু সৰুকৈ কাটি দি দিছো। আপোনালোকে পিস্তা বা তেনেকুৱা ধৰণৰ যিকোনো ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু যদি এতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব। মই বৰফিৰ শেপত কাটি লম। আপোনালোকৰ যি শেপতে ভাল লাগে তেনেকৈ কাটি লব। এনেকৈ কটাৰ পিছত আপোনালোকে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে সেট হ'বলে মিঠাইটো ৰাখি থব। তেতিয়া খুব ধুনীয়াকৈ টান হৈ যাব। কালাকানৰ দৰে হয়, বহুত বেছি টানো হৈ নাযায় কিন্তু কালাকানৰ দৰে হয়। এয়া চাওকচোন, দেখিবলৈ খুব ধুনীয়া হয় আৰু খাবলৈও খুব ভাল লাগিছিল। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ।